সকলোকে নমস্কাৰ জনালোঁ আৰু আমাৰ দুয়োজনীৰ ফালৰ পৰা ভক্তি ভৰা সেৱা যাচি গুৰুজনাৰ এভাগ প্ৰাৰ্থনা গাবলৈ ওলাইছোঁ। আশা কৰিছোঁ কিবা যদি ভুল হয় আপোনালোকে আমাক শুধৰাই দিয়ে যেন। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিলাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। কৃষ্ণ। আপোনালোকৰ আগত আজি চিনাকি কৰি দিওঁ, এয়া মোৰ ছোৱালী। তাই কলেজ বন্ধ, সেইকাৰণে কালি তাই কলেজৰ পৰা বাহিৰে বাহিৰে ঘৰ পালেহি আৰু আজি মই কৈছোঁ মোৰ লগতে বোলো প্ৰাৰ্থনা ভাগ একেলগে গাওঁ, এনেইতো সদায় অকলে অকলেই গাই থাকোঁ। আপোনালোকে তাইক আশীৰ্বাদ কৰিব। তাই পঢ়ি আছে, আপোনালোকে মৰম দিব আমাক আৰু আশীৰ্বাদ কৰিব।